4 তাৰিখটোতো কালি আহি গ'ল আমি ৰখি আছোঁ ভাল ফলাফলেই হ'ব এইটো লৈ আমি তেনেকুৱা কোনো টেনশ্যন হোৱা নাই কালি আহক এইটো আহক ভাল ফলাফল হওক বহুত কাম কৰিব আছে ৰাইজে বহুত আশীৰ্বাদ দিছে এইবাৰ মই পুনৰ বিধায়ক হোৱাৰ পিছত মন্ত্ৰী হোৱাৰ পিছত সমষ্টিৰ কাৰণে ভালকৈ কাম কৰিবৰ কাৰণে লগতে গোটেই অসমৰ কাৰণে ভালকৈ কাম কৰি যাবৰ কাৰণে মই আৰু চেষ্টা চলাম বিটিচিৰ 15টা সমষ্টিটো আমি 15খনে আমি জিকাটো দেখিছোঁ দুটামান সমষ্টিত অলপ হেৰি আছে মানে কম ব্যৱধানত জিকিম কিন্তু বাকী 12ৰ পৰা 13খন আমি খুব বেছি ব্যৱধানত জিকি যাব পাৰিম মই নিজেতো আমি চবেই হিচাপ কৰি মেলি দলৰ নেতাসকলে হিচাপ কৰিছে কৰ্মীসকলে হিচাপ কৰিছে বুথ লেভেলৰ মানুহে হিচাপ কৰিছে এইবাৰ আমাৰ যিহেতু মাজবাট সমষ্টিত 1,57,000 পলিং হৈছে তাৰে ভিতৰত মেক্সিমাম আমাৰ 1,05,000 লৈকে যাব পাৰে আৰু মিনিমাম 90ৰ তলত নাযায় এই হিচাপটো দিছে আৰু নহয় টোটেলটো মেক্সিমামটো 1,15,000 টোটেলটো 90 ব্যৱধান 60 মান থাকিব 60-70 এনেকুৱা দেখিছোঁ আৰু কংগ্ৰেছেও চাগে ভোট লৈছে তেওঁলোকেও ভোট ল'ব তেওঁলোকে আমাৰ হিচাপত তেওঁলোকেও 20-22,000 ভোট পাব পাৰে নহয় আমি তাৰ কাৰণে কংগ্ৰেছে ভোট পোৱা বুলি আমি ধৰি লৈছোঁ আমি কংগ্ৰেছে ভোট নাই পোৱা বুলি কোৱা নাই নহয় কংগ্ৰেছেও চাগে আধা ভোট লৈছে কংগ্ৰেছে যদি আধা ভোট লয় তো আমাৰ মাইনৰিটি এলেকাৰ তেওঁলোকে আধা মানে প্ৰায় 16-17,000 ভোট লৈছে ছেকেণ্ডটো এতিয়া কোৱাটো অলপ দিগদাৰ তথাপিও যে ডাবল এমে থাকিব নিচিনা লাগে মোৰ